সো আমার প্রথম কোশ্চেনটো আমার কি দিয়া আছে, কোশ্চেনটো দিয়া আছে ইয়াত। সো আমি বদমাছ অনুসৰি এইটো সলভ কৰিম। সো বদমাছটো আমাৰ কি আছিল, BODMAS, এইটো আছিল আমাৰ বদমাছ। ঠিক আছে, বদমাছ অনুসৰি প্ৰথমতে আমাক ব্ৰেকেটটো কৰিব লাগে। সো ব্ৰেকেট আমাৰ ফাৰ্ষ্ট ব্ৰেকেট আমি প্ৰথমত কৰিম। সো আমাৰ ফাৰ্ষ্ট ব্ৰেকেটত এইখিনি আছে। সো এইখিনিৰ ভিতৰত চোৱা 15 + 2 ডিভাইড 7। সো প্লাছ আৰু ডিভাইড আছে, আমি কি কৰিম, আমি ডিভাইডটো প্ৰথমত কৰিম। চোৱা এটা এটাকৈ কৰি যাম, একেবাৰে সহজ হৈ যাব। যেনেকুৱা আছে তেনেকুৱাই লিখিম বাকীখিনি। ঠিক আছে, 15 + 2 এইটো আছে আমাৰ কি ডিভাইড আছে, তো এইটো ডিভাইডটো নহয় 2/7 হৈ যাব। সো ব্ৰেকেটটো ক্ল'জ কৰি দিলোঁ, বাকীখিনি সেম লিখিম, এইটো পিছত কৰিম। বাকীখিনি এটা এটাকৈ কৰি যাম ইনটু 7। ঠিক আছে, তেনেকৈ দি দিলোঁ 7। সো নেক্সট লাইনত আমাৰ কি আহিব, চোৱা 15 আৰু কি আছে ফাৰ্ষ্ট ব্ৰেকেটৰ ভিতৰত। চোৱা ফাৰ্ষ্ট ব্ৰেকেটৰ ভিতৰত আমাৰ কি আছে, এইটো 15 + 2/7। সো এইটো আমি কি কৰিম, ফ্ৰেকশ্যনত আছে, এইটো আমাৰ ভগ্নাংশত আছে 2/7। সো ভগ্নাংশটো আমি কি কৰিম, ভগ্নাংশটো আমি LCM ল'ম বা লসাগু ল'ম। লসাগু আমাৰ চোৱা এইটো 15ৰ নিচত একো নাই, চোৱা মনে মনে 1 ধৰি ল'ম। ঠিক আছে, মনে 1 ধৰি লওঁ। সো 1 আৰু 7ৰ LCM কি হ'ব, লসাগু কি হ'ব, 7 হ'ব। সো 1 দি আমি যেতিয়া 7ক ডিভাইড কৰিম, এই 1 দি যেতিয়া আমি 7ক ডিভাইড কৰিম, কি হৈ যাব আমাৰ 7 হ'ব। তো এইটো আমি ওপৰটোৰ লগত মাল্টিপ্লাই কৰিম, যিটো লব আছে আমাৰ 15 নিউমেৰেটৰ আছে, এইটোৰ লগত মাল্টিপ্লাই কৰিম। সো 15 × 7 প্লাছ 7 দি 7ক ডিভাইড কৰিলে 1, 2 1 2 × 2 হ'ব। ঠিক আছে, আমি এতিয়া ব্ৰেকেট ক্ল'জ কৰি দিম, বাকী ছেকেণ্ড ব্ৰেকেট আছে এইটো এনেকুৱাই দিম, সেম লিখিম। ঠিক আছে, -5 × 7। সো নেক্সট লাইন আমাৰ কি হ'ব ইয়াত, সো 15 × 7 আমাৰ কিমান হ'ব, 15 × 7 এইটো কিমান হ'ব আমাৰ 105 হ'ব। সো এইটো আমি কৰিম 105/7, এইটো কি আছিল +2 +2 থাকিব। ঠিক আছে, +6 এইটো এনেকৈ ৰাখি দিলোঁ, বাকী 5 × 7 সেম ৰাখি দিম আমি। ঠিক আছে, এইখিনি। সো এইটো আমাৰ প্লাছ ফাৰ্ষ্ট ব্ৰেকেটৰ কামটো এতিয়াও শেষ হোৱা নাই। যেতিয়ালৈকে ফাৰ্ষ্ট ব্ৰেকেটৰ কাম শেষ হোৱা নাই, ফাৰ্ষ্ট ব্ৰেকেট আমি কৰি থাকিম। সো ফাৰ্ষ্ট ব্ৰেকেটত এতিয়া আমাৰ কি আছে, 105 + 2 কি হ'ব 107/7। ঠিক আছে, হৈ গ'ল +6 - 5 × 7, এইটো হৈ গ'ল। তো ফাৰ্ষ্ট ব্ৰেকেটৰ কাম আমাৰ শেষ হ'ল। তো 107/7 + 6, ঠিক আছে, -5 × 7। তো এতিয়া আমাৰ আহিল কি আহিল, ছেকেণ্ড ব্ৰেকেটৰ কাম। ছেকেণ্ড ব্ৰেকেটৰ ভিতৰত কি আছে আমাৰ, আকৌ এইটো ভগ্নাংশত আছে, আকৌ এইটো LCM ল'ব লাগিব, এইটো লসাগু ল'ব লাগিব। ঠিক আছে, আমি এইটো লসাগু ল'ম, এইটোৰ তলত একো নাই মানে 1 ধৰি লওঁ, এইটো 7। তো আমাৰ কি হ'ব এতিয়া, 7 দি 7ক ডিভাইড কৰিলে 1 হ'ব। সো 1 লগৰ লগত মাল্টিপ্লাই কৰিলে 1ৰ লগত যিটো আছে সংখ্যা এইটোৱে হ'ব। সো আমি আকৌ প্লাছ দিলোঁ, 1 দি যদি আমি 7ক ডিভাইড কৰোঁ 7 হৈ যাব। সো আমি 7 × 6 কিমান হয়, 7 × 6 42। সো আমি 42 একেবাৰে দি দিম। ঠিক আছে, সো ছেকেণ্ড ব্ৰেকেট আছে আমাৰ, দি দিলোঁ, ক্ল'জ কৰি দিলোঁ, 5 × 7 থাকি গ'ল আমাৰ 5 × 7। সো নেক্সট আমাৰ 107 আৰু 42 আমাৰ কিমান প্লাছ কৰিলে কিমান হ'ব, আমাৰ হ'ব 149 এই দুটা। তাৰপিছত আহিল 7। সো 7 এইটো আকৌ কি আহিল, এইটো ব্ৰেকেট এতিয়া নালাগে, মাইনাছ এইটো মাল্টিপ্লাই কৰি দিয়ে, এই দুটা 35। ঠিক আছে, 35 হৈ গ'ল। এতিয়া আকৌ এইটো ফ্ৰেকশ্যনত আহি গ'ল, সো এইটো কি কৰিম আমি, আকৌ LCM ল'ম। ঠিক আছে, এইটো আহি গ'ল 7 LCM, 7 দি 7 ডিভাইড কৰিলে সেইটো 1 হ'ব, তো 149 থাকিব। আকৌ চোৱা এইটোতো একো নাই মানে 1 আছে, 1 দি 7ক যেতিয়া আমি ডিভাইড কৰিম কি আহিব, 7 আহিব। তো 35 × আমাৰ আহি
আহি যাব কি আহি যাব 7 ঠিক আছে তো এইটো মাল্টিপ্লাই কৰিলে আমাৰ কিমান হ'ব এইটো মাল্টিপ্লাই কৰিলে হ'ব 35 into 7 কৰিলে হ'ব 149 minus এই দুটা মাল্টিপ্লাই কৰিলে হ'ব আমাৰ 35 into 7 মাল্টিপ্লাই কৰিলে কি হ'ব কিমান আহি যায় এইটো 245 so 245 by 7 ঠিক আছে এতিয়া আমি এটো মাইনাস কৰি দিম মাইনাস কৰিলে কি হ'ব কিমান হ'ব আমাৰ 245 ৰ পৰা যদি 149 মাইনাস কৰো তাহলে আহি যাব আমাৰ 96 কিন্তু 96 টো মাইনাস হ'ব কিন্তু ডাঙৰ সংখ্যাটোৰ আগত মাইনাস আছে তো মাইনাস দি দিম আমি সো মাইনাস 96 by 7 এটো হৈ যাব আমাৰ এনসারটো ঠিক আছে সো তো হৈ গল আমি এতিয়া যাম নেক্সট কোশ্চেনলৈ সো নেক্সট কোশ্চেনটো আমাৰ সো 2 নম্বৰ কোশ্চেনটো মানে দিয়া আছে -54 of -9 plus 52 divide -7 so of মানে এটো হল আমাৰ মাল্টিপ্লাই দিব লাগিব সো -54 of to আমি কি দিম মাল্টিপ্লাই দিম -9 ঠিক আছে প্লাস 52 প্লাস 52 ডিভাইড -7 সো আমাৰ ইয়াত যিখিনি আছে আমাৰ তো ডিভাইডটো প্ৰথমত কৰি লাগিব বদমাছ অনুসৰি বদমাছত কি আছিল BODMAS তো ব্ৰেকেটৰ পিছত ডিভাইড আহে তো আমি ডিভাইড কৰিম 52 by -7 আহি যাব ঠিক আছে এইটো -7 আছে তো -7 আহি যাব তাৰ পিছত আমাৰ কি হ'ব এইটো চোৱা আমাৰ এতিয়া এইটো আছে প্লাস এইটো আছে মাল্টিপ্লাই সো আমি মাল্টিপ্লাইটো প্ৰথমত কৰিম সো মাল্টিপ্লাই মাইনাস যেতিয়া -54 মাল্টিপ্লাই -9 কৰিম সো মাইনাসে মানে আমাৰ হৈ যাব প্লাস তো প্লাস হৈ যাব আমাৰ মাল্টিপ্লাইটো চোৱা কিমান হ'ব মাল্টিপ্লাই 486 সিম্বলটো প্লাস হৈ যাব কারণ মাইনাসে মাইনাসে প্লাস হৈ যায় সো এটা আমি দিম 486 প্লাস 52 by -7 ঠিক আছে মানে 7 হৈ গল সো এতিয়া চোৱা এই প্লাস আৰু মাইনাস মাল্টিপ্লাই কৰিলে কি হ'ব মাইনাস হৈ যাব 486 প্লাস মাইনাস মাইনাস 52 by 7 ঠিক আছে আমাৰ এতিয়া চোৱা এতিয়া কি হ'ব আমাক এইটো ফ্ৰেকশনত আছে মানে ভগ্নাংশত আছে আমি এলসিএম ল'বই লাগিব লসাগু ল'ব লাগিব সো এইটো তলত কোনো নাই মানে 1 ধৰি লোৱা এইটো 1 আৰু 7 ৰ এলসিএম কি হ'ব 7 এ হৈ যাব আমাৰ 7 হৈ যাব চোৱা 1 দি 7 ক ডিভাইড কৰিলে আমাৰ কিমান হ'ব 7 হ'ব সো কি কৰিম আমি 7 হলে আমি 72 দি আমি ওপৰটোৰ লগত মাল্টিপ্লাই কৰিম তো 486 into 7 minus আকৌ 52 হৈ যায় ঠিক আছে -52 ঠিক আছে সো এইটো আমাৰ কি হ'ব চোৱা 486 ৰ লগত 486 into 7 কৰিলে আমাৰ আহি যাব 3402 সো আমি এইটো দিম 3402 minus 52 divided by 7 ঠিক আছে এটা ওপৰত দি আছো সো এতিয়া আমাৰ 34 এটোৰ লগত এটোৰ পৰা আমাক কি 52 মাইনাস কৰিব লাগিব তো ইয়াৰ পৰা আমি 52 মাইনাস কৰি দিও ঠিক আছে সো 2 ৰ পৰা 2 গলে এটো কি হ'ব 0 হৈ যাব ইয়াৰ পৰা 1 ললে 10 হ'ব 10 ৰ পৰা 5 গলে 5 এটো থাকি যাব 3 এটো থাকি যাব 3 ঠিক আছে সো আমাৰ কি হ'ব 3350 by 7 হৈ গল আমাৰ आंसर এটো ঠিক আছে 2 নম্বৰ কোশ্চেনৰ आंसर আমাৰ হৈ গল এতিয়া আমি নেক্সট কোশ্চেনলৈ যাম কোশ্চেন নম্বৰ সো 3 নম্বৰ কোশ্চেনটো আমি ইয়াত ব্ৰেকেটও দিয়া আছে আৰু বাৰ দিয়া আছে কিন্তু আমি কি কৰিম ব্ৰেকেটৰ আগত আমি কি কৰিম 12 ৰ কামটো কৰিম সো 12 ৰ ভিতৰত আমাৰ কি দিয়া আছে এটো আগত কৰিম সো এই ব্ৰেকেটৰ ভিতৰত সেম ৰাখিম এটো 12 ৰ ভিতৰত কি দিয়া আছে 2 + 5 তো এটো হ'ব আমাৰ 7 ঠিক আছে 12 কামটো হৈ গল বাকিখিনি সেম লিখি দিম 20 divide
6 into 7 ঠিক আছে সো এতিয়া ফাৰ্ষ্ট ব্ৰেকেট আছে আমাৰ ফাৰ্ষ্ট ব্ৰেকেটটো কৰিব লাগিব প্ৰথমত সো 15 minus 7 15 পৰা 7 গ'লে কিমান হ'ব আমাৰ 15 পৰা 7 গ'লে হ'ব আমাৰ 8 এটো লিখি দিয়া 8 প্লাস 5 5 এটো প্লাস 20 ডিভাইড 6 into 7 so ইয়াত কি কি প্লাস আছে ডিভাইড আছে ইনটু আছে মাল্টিপ্লাই আছে সো আমি ডিভাইডটো প্ৰথমত কৰিম তুমি জানো 8 plus 5 plus 20 ডিভাইডটো প্ৰথমত কৰি লও 20 divided by 6 into 7 সো এটা আমি সৰু কৰিব পাৰো তো সৰু প্ৰথমতে কৰিল ভাল হয় কাৰণ ডাঙৰ হলে আকৌ মাল্টিপ্লাইটো এটো পূৰণ কৰোতে এটো বহুত ডাঙৰ হৈ যায় সো এটো আমি 2 দি কাটি দিও 2 3 গুণ 6 2 20 ঠিক আছে এটো অলপ সৰু হৈ গ'ল সো এতিয়া আমাৰ আৰু ভাল হ'ব এটো কৰোতে ঠিক আছে সো 8 plus 5 plus আমাৰ 10 by কিমান হ'ল 3 into 7 সো এতিয়া আমাৰ মাল্টিপ্লাই আছে তো মাল্টিপ্লাইটো আগত কৰিম প্লাসৰ আগত মাল্টিপ্লাই আহে বদমাছ নহৰি সো 8 plus 5 plus এটা মাল্টিপ্লাই কৰিলে কি হ'ব 70 10 into 7 10 into 7 তো 70 হৈ যায় 10 লগত 7 পূৰণ কৰিলে 70 হৈ যায় বাই 3 ঠিক আছে তো পিছত আমি কি কৰিম এতিয়া আহিল প্লাস সবকেইটা প্লাস সো আমাৰ এটো আছে কি ভগ্নাংশত আছে তো আমি ভগ্নাংশটো এলসিএম লৈ কৰিবলৈ এটো আমি কৰিলো প্ৰথমতে 13 ললো ঠিক আছে প্লাস 73 এতিয়া কি কৰিম এটো 3 হৈ যাব এলসিএম মনে মনে ধৰা 1 1 আৰু 3 লসাগু কিমান 3 হ'ব সো 1 দি যদি আমি 3 ডিভাইড কৰো কিমান হ'ব 3 ঠিক আছে 1 দি যদি আমি 3 ডিভাইড কৰো 3 হৈ যাব কিন্তু এটো 3 হৈ যাব কিন্তু এই 3 দি আমি মাল্টিপ্লাই কৰিম কাৰ লগত 13 ৰ লগত প্লাস 3 দি 3 ডিভাইড কৰিলে কিমান হ'ব 1 হ'ব 1 দি আমি 70 ক মাল্টিপ্লাই কৰিম পূৰণ কৰিম তো 70 ৰ লগত 1 পূৰণ কৰিলে 70 হ'ব সো এইটো আমি 3 into 13 কিমান হ'ব 9 3 পূৰণ কৰিলে এটো হৈ যায় প্লাস 70 divided by 3 ঠিক আছে এতিয়া কি হ'ব আমাৰ এতিয়া হৈ যাব এটো প্লাস এটো হ'ব 70 70 plus 39 কিমান হৈ যাব 9 10 ঠিক আছে 109 by 3 সো এটো কাটাকাটি তো না যায় আৰু সো এটো आंसर হৈ যাব আৰু না যায় কাটাকাটি সো এইখিনি হৈ যাব আমাৰ সো এতিয়া আমি হাগৰ হলে বুজি পাইছে কথাখিনি চলো ভালদৰে চাব ভিডিওটো বুজি এটো বুজি পাই যাব সো আমি নেক্সট কোশ্চনলৈ যাম এতিয়া কোশ্চন নম্বৰ 4 টো কি আছে দেখো সো এটো আছে আমাৰ মডৰ ভিতৰত এই সিম্বলটো যে আছে আমাৰ এটো কয় মডৰ ভিতৰত যেখিনি আছে মডৰ ভিতৰত কি হয় মডৰ ভিতৰত যদি আমাৰ কোনো মাইনাস কোনো নাম্বাৰস থাকে যদি মডৰ পৰা আমি উলাও তো মাইনাসটো কি হৈ যায় আমাৰ প্লাস হৈ যায় ঠিক আছে সো প্লাস থাকিলে তো প্লাসই হ'ব কিন্তু মাইনাস থাকিলে মডৰ পৰা উলালে কি হয় প্লাস হৈ যায় ঠিক আছে সো আমি করুম একটু বুঝি পাই যাব তোমালোকে ইজিলি কোনো অসুবিধা নাই সো কি দি আছে 20 ডিভাইড -7 আৰু প্লাস আছে তো আমি প্ৰথমতে ডিভাইডটোই কৰিম সো এইটো এটা কথা 21 ডিভাইড -7 যে আছে 7 দি আমি 21 ক ডিভাইড কৰিলে এনে হৈ যাব 7 3 গুণ 21 21 সো আমাৰ কি হৈ যাব এটো ডাইৰেক্ট আমি বহাই দিব পাৰিম 3 মাইনাস আছে তো -3 হ'ব সো আমি ডাইৰেক্ট বহাই দিম এটো মডটো দি দিম -3 ঠিক আছে ডিভাইড কৰিলে এটো -3 হৈ যায় প্লাস 12 mod close into 21 plus 5 বাকিখিনি তেনেকৈ লিখিম এটো প্লাস কৰা -3 আৰু +12 কিমান হ'ব -12 ৰ পৰা 3 গলে আমাৰ হ'ব 9 সো মডৰ ভিতৰত আছে তো 21 plus 5 মডৰ ভিতৰত ওলালে প্লাস থাকিলে প্লাসই ওলাব এটা অসুবিধা নাই 21 plus 5 ঠিক আছে
সো এতিয়া আমি কি কৰিম এতিয়া মাল্টিপ্লাইড আৰু প্লাছ আছে তো মাল্টিপ্লাইড আগত কৰিম 9 1 9 18 ঠিক আছে এই দুটো মাল্টিপ্লাই কৰি দিলোঁ প্লাছ 5 সো এতিয়া এইটো প্লাছ কৰি দিলে কিমান হৈ যাব আমাৰ এইটো প্লাছ কৰি দিলে হৈ যাব 194 ঠিক আছে এইটো হ'ব আনসাৰ সকলোৱে বুজি পাইছে সো নেক্সট কুৱেশ্যনলৈ যাম এতিয়া সো নেক্সট কুৱেশ্যনটো যি আছে সো অফ থাকিলেতো জানা অফ থাকিলে মাল্টিপ্লাই দিব লাগে ঠিক আছে আমি বদমাছ অনুসৰি এইটোও সলভ কৰিম সো 72 ইনটু 52 ইনটু 20 ডিভাইড তো ফাৰ্ষ্ট ব্ৰেকেট আছে আমাৰ ইয়াত চোৱা ডিভাইড ফাৰ্ষ্ট ব্ৰেকেটটো আমাৰ কি হ'ব সো ডিভাইডটো ভালকৈ দি লওঁ 20 ডিভাইড তো ফার্স্ট ব্র্যাকেটের কামটা আমি আগত করিম সো 20 প্লাস 3 এটু কি হবো আমার 23 মাইনাস 11 ঠিক আছে তো ইয়ার মাল্টিপ্লাই আছে ইয়াত মাইনাসও আছে তো ডিভাইডটো আমি প্রথমত কৰিম ইয়াত তো ডিভাইড নহয় আমি ফ্ৰেকশনত লিখি দিম ভগ্নাংশত লিখি দিম 72 ইনটু 52 ইনটু 20 বাই কত হ'ব ডিভাইডত আহিলে 23 টো তলত আহি যাব -11 ঠিক আছে সো এতিয়া আমি কি কৰিম মাইনাস আছে মাল্টিপ্লাইবিলাক আগত কৰিম সো আমাৰ 72 লগত যদি আমি 52 মাল্টিপ্লাই কৰোঁ কিমান হৈ যায় এইটো আমাৰ 3744 ঠিক আছে তো 3744 ইনটু 20 বাই 23 মাইনাস 11 ঠিক আছে সো এইটো আমাৰ আকৌ মাল্টিপ্লাই কৰিব লাগে এইটোৰ লগত যদি আকৌ আমি 20 মাল্টিপ্লাই কৰি দিওঁ কিমান হ'ব এইটো হ'ব 74880 এইটো মাল্টিপ্লাইটো কৰি ল'ব মই ডাইৰেক্ট কৰিলোঁ সো মাল্টিপ্লাইটো কৰি ল'বা এইটো হ'ব আমাৰ 74880 বাই 23 মাইনাস 11 এতিয়া হৈ গ'ল আমাৰ ভগ্নাংশৰ মাইনাস তো এতিয়া আমাৰ লসাগু ল'ব লাগিব এলচিএম ল'ব লাগিব ঠিক আছে সো ইয়াত মনে মনে ধৰা কিছু নাই মানে 1 আছে সো 23 আৰু 1 ৰ লসাগু কিমান হ'ব 23 হ'ব সো এইটো দি এইটো ডিভাইড কৰিলে 1 হৈ যাব ঠিক আছে 1 হ'লে তো এইটো ওপৰটোৰ লগত মাল্টিপ্লাই কৰিলে সেম আহি যাব 4880 মাইনাস সো 1 দি যদি আমি 23 ডিভাইড কৰোঁ কিমান হ'ব 23 হ'ব সো 11 ইনটু 23 ঠিক আছে সো এইটো আমাৰ কি হ'ব মাল্টিপ্লাই কৰিলে 74880 মাইনাস কি আছে 11 ইনটু 23 এইটো হ'ব 253 বাই 23 ঠিক আছে এতিয়া এইটো মাইনাস কৰিলে কি হ'ব মাইনাস কৰিলে হ'ব কিমান আহিছে মাইনাস কৰিলে এইটো হৈ যায় 74627 মাইনাস 2 কৰি ল'ব চাইডত 23 সো হৈ গ'ল আমাৰ এইটো আনসাৰ সো আশা কৰোঁ সকলোৱে বুজি পাইছে সো সকলোৱে আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ কৰি দিব সো ইয়াৰ আমি যেটো আমি বদমাছৰ আমি ডিসক্ৰাইব কৰিছোঁ যেটো ভিডিও আছে মানে বদমাছ যিয়ে বুঝা নাই সো ইয়াৰ পাৰ্ট 1 আছে ইয়াত ডেসক্ৰিপচনত লিংক আছে তোমালোকে চাব পাৰ্ট 1 টো প্ৰথমতে বুজি ল'বা তাৰ পিছত পাৰ্ট 2 টো চাব সো ধন্যবাদ